কেইটা কাষে কাষে বহি থাকো আমিও কিবা অলপ গাওঁ গাই ৰমেনুৰ মা কি বোলা হৰে হৰি বোলা হৰে হৰি বোলা হৰে পালা নামের বহুত মানুষ চাই আছে শিকিব আগে দিব আগে ধরবি ও আহু ধানৰ মাজে মাজে আৰু গছবোৰ এখন খুলি খুলি যায় ও আমার ডাঙৰ প্যান দিছি বাসা কাপড় চিন না পাও দোকানে পলিস্টার দিছি বাসাই লৈ আছি গছবোৰ এখন ৰাখবে ধৰি পিছলি পিছলি যায় হে মোৰ মাই সৰল গছৰ মূৰত মাজে মাজে সৰল গছৰ মূৰত ধানৰ মাজে মাজে সৰল গছৰ মূৰত মাজে মাজে বেয়া বস্তু আছে বাসার মুখে দিলে আলো হয়ে গেছে বাসা তুলি ধরা বাসা আমার দিন না দিন সলনি হয়েছি বিয়া তুলি বাসা হতক বস্তুটো নলি বেচা পাই না যায় বস্তুটো হে লাগে বাসা গরুক লাগি মারি দি বমি করি মর কুকুর এটাই সেলফি গেছি বাসা কব বিয়াখন সমাপন বিয়া শেষ কৰি হবে বিয়া শেষ কৰি হবে পাণ্ডৱসকলে বনবাস খাটি আহি দুৰ্যোধনক ৰাজ্যখন ঘূৰাই বিচাৰিছিল দুৰ্যোধনে বলিতো সম্ভৱ নহয় বিনা যুদ্ধে বেজিৰ সমান এই যুধিষ্ঠিৰে বোলে বোপা কিনো কথা আমি দেখোন সকলোৱে ভাই ভাই ঘৰৰ ভিতৰত এই কথা দুৰ্যোধনে মুঠেই নামানিল কৌৰৱ পাণ্ডৱৰ মাজত
চিত্রবান ও দুর্যোগ আমায় বুঝা পানি চিত্রবান মাতিয়ানি আৰু এই ইহঁতক গিৰিয়াক আইছি ভাল দিয়ক মতা মানুহ নাই তুমি মোর আশা তুমি মোর আশা রাতিপুৱা চিত্ৰ বনাই যাবলৈ ৰাতিপুৱা চিত্ৰ বনাই যাবলৈ হঠাতে চিত্ৰ বনাই মনে মনে ভাবে কোন পুত্ৰ কৃষ্ণ অৰ্জুনৰ লগত আছে কোন পুত্ৰ কৃষ্ণ অৰ্জুনৰ লগত আছে গতিকে আগতে ভীমসেনক মাৰো মোৰ হাতে চলি যা চিত্ৰ বনা
এইভাবে চিত্ৰ বনাই ভীমৰ লগত গদাই গদাই দুয়োজনে যুদ্ধা কৰে চিত্ৰ কথা মহামন্ত্র চিত্র মহামন্ত্র চিত্র চিত্র বানাই তোমার মই শরণ ধরেছে মোক আজির কারণে যাবলৈ দিয়া এই দাদা আর আজির পরাই কোনো যে ভালো না ঠিক
মই বাৰে বাৰে চৰণত ধৰিছো এই দাদা মোক যাবলৈ দিয়া দাদা মোক যাবলৈ দাদা মোৰ যাব দেচোন প্রভু কৃষ্ণ হে প্রভু ভগবান তোমাক চিনি পোৱাত মোৰ বহুত পলম হৈ গ'ল আচলতে তুমি গোৱাল পুত্ৰ নহয় তুমি দয়া প্রভু তুমি দয়ার মই জানিলো প্রভু তুমি মোক জীয়াই থাকিবলৈ নিদিয়া মৃত্যুৰ আগমুহূৰ্তত তোমাক মই এষাৰ কথাই কৈ থৈ যাওঁ কি কথা জানা প্ৰভু আজিৰ পৰাই মই তোমাক কি বুলি মাতিম দয়াময় ভগৱান নে মধু বিদায় ওহি বুলি চিত্ৰ বনাই অজীৱন দেখি মহাচিন্তা মনে মনে ভাবে চিত্ৰ বনাই মোৰ চৰণত পৰি বাৰে বাৰে কাকুতি কৰাৰ পিছতো মই চিত্ৰবনক জীয়াই নাৰাখিলো হে কৃষ্ণ আজি মই মহাভুল কৰিলো ও কথা শুনি শ্ৰীকৃষ্ণই হাঁহিব লাগিলে দাদা ভীমখনক চাই পাছে দাদা এই সন্ধিয়া শিবিৰত ও দুৰ্লভ এই চিত্ৰ বনাই তোমাৰ চৰণত পৰি কাকুতি কৰাৰ পিছত Oi, Luia.
কিছু এই চিত্র বানাই তোমার চৰণত পৰি বাৰে বাৰে কাকুতি কৰাৰ পিছত মই কিয় চিত্ৰখনত জীয়াই থাকিবলৈ নিদিলো এই হব কথা তোমাৰ আগত এতিয়া দাদা এই কৰ্মই হৈছে ধৰ্ম দাদা জ্ঞানী লোকে কৰ্মই হৈছে ধৰ্ম দাদা জ্ঞানী লোকে এতিয়া দুখ নকৰিবা তুমি যুদ্ধ কৰা যায় দুখ নকৰিবা তুমি বাৰে বাৰে কাকুতি কৰাৰ পিছতো মোৰ হাতেৰে তুমি কিয় নিধন কৰিলা এই কথা তুমি মোক তেতিয়াই কোৱা বুজাই আৰু তেতিয়া প্ৰভু কৃষ্ণই হাঁহি হাঁহি ভীমখনক কৈছিল দাদা মৃত্যু কেতিয়া কোনে বাৰু নাজানে শুনা দাদা এই চিত্ৰবনক মই কিয় জীয়াই থাকিবলৈ নিদিলো কৃষ্ণই বোলে শুনা দাদা
মাতো মৃত্যুকালে সেই দেখা ৰামৰ নাম লৈ না মৃত্যুকালে সেই দেখা ও ৰামৰ নামৰ ধনিয়াই বৈকুণ্ঠ পাইলা বিষ্ণু দূতে আহি তাৰ মই সেই ৰজাক কৈছিলো সোণ ৰাজত যৌৱন কালত দেহাৰ গৰমত প্ৰজাৰ ওপৰত তই নানানটা অত্যাচাৰ কৰিছিলি আৰু সেই দুখে অহা জন্মত গোবৰুৱাটো হৈ জনম লভিবি নিশ্চয় জানিবি সেই দুখে অহা জন্মত গোবৰুৱাটো হৈ জনম লভিবি নিশ্চয় জানিবি কিন্তু দাদা সেইদিনাখনে সি মোৰ চৰণত পৰি বাৰে বাৰে কাকুতি কৰিছিল তাক হেনো পুনৰ এবাৰ মানৱ জীৱন লাগে আৰু সেইকাৰণে মই সেইদিনাই তাক কৈছিলো যাও অহা জন্মত ধৃতৰাষ্ট্ৰৰ পুত্ৰৰ ভিতৰত এজন হৈ জনম ধৰিবি মনত ৰাখিবি যিদিনা সত্য ধৰ্মৰ কথা পাহৰি যাবি সেইদিনাই তোৰ মৰণ হব নিশ্চয় জানিবি এতিয়া বুজিলানে দাদা চিত্ৰবানক মই কিয় জীয়াই থাকিবলৈ নিদিলো শুনা দাদা এই পৃথিৱীত যে সত্য ধৰ্মৰ কথা পাহৰি যাব তেওঁৰে অকাল মৃত্যু হব হে পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ চৰণ শ্ৰী প্ৰাৰ্থনা জনাও আমাৰ সমাজতো এনেকুৱা কিছুমান দানৱ আছে যি দানৱে সত্য ধৰ্মৰ কথা একোকেই নাভাবে আৰু তেনেকুৱা দানৱে কম দিনৰ ভিতৰতে যমৰ ঘৰলৈ গতি দয়া কৰা